হে দোস্ত পুনৰবাৰ মোৰ ইউটিউব চেনেল টেকনিকেল মানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক লৈ যাম নিট এক্সাম কেনেকৈ দিয়া হয় তাৰ ফুল প্ৰচেছ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। যিহেতু বৰ্তমান সমগ্ৰ বিশ্বতে কৰোণাৰ প্ৰভাৱ চলি আছে, ভাৰতটোৰ প্ৰভাৱ ইয়াৰ বেছি, সেইবাবে বহুত ষ্ট্ৰিক্ট নিয়ম মানি চলিবলৈ দিছে। সেইবাবে মই এডমিট কাৰ্ড লৈ লৈছোঁ, লগত মাস্ক, চেনিটাইজাৰ এণ্ড গ্ল'ভছ গোটেইকেইটা লৈ লৈছোঁ। লগত আইডেণ্টিটি কাৰ্ড নিব কৈছে, পান কাৰ্ড লৈছোঁ মই, আৰু পেন লৈ গৈছোঁ। পেন এটা দিব পাৰে নিদিব পাৰে মই নাজানো। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি যাবলৈ ওলাইছোঁ আৰু মোৰ চেণ্টাৰ পৰিছে ডিব্ৰুগড় কানৈ কলেজ, মোৰ ঘৰ যোৰহাটত। আৰু এতিয়া প্ৰায় 8 বাজিছে, মোৰ ৰিপৰ্টিং টাইম হ'ল 12:30। তেন্তে ব'লক তেন্তে ভিডিঅ'টো আৰম্ভ কৰি থাকোঁ। এতিয়া যাওঁ ব'লক। আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম, আমিতো সৰু মানুহ সৰু মানুহ সৰু মানুহ, আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম, কটা কাগজতে সপোনবিলাক আঁকিম, মিছা চাল মাৰি নিদিওঁ নিজক ফাঁকি, যে পতকা নাথাকিলেও সপোন বহুত বাকী, আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম, আমিতো সৰু মানুহ সৰু মানুহ সৰু মানুহ, আন্ধাৰ ৰাতি পোহৰ বিলাম জ্বলাই এটা চাকি, হেঁপাহতে এতিয়া আমি পাবহি হ'ল, কিন্তু একদম তামাম জাম, মানে তামাম আৰু একদম গাড়ী যাবই পৰা নাই। একদম লাহে লাহে হৈ গৈছে, আধা ঘণ্টামান লাগি গৈছে, আমনি লাগি গৈছে। পাব হ'ল আৰু তেওঁ বহুত দূৰ আহি পেলাই পাবহি হ'ল। পাবলৈ হৈছে আমাৰ ডেষ্টিনেশ্যন, আৰু প্ৰায় আধা কিলোমিটাৰমান আছে। আমি কলেজখন দেখুৱাম কেনেকুৱা কি পৰিস্থিতি, ব'লক তেন্তে গৈ থাকোঁ। এতিয়া আমি গাড়ীৰ পৰা নামিলোঁ, আৰু গাড়ীৰ পৰা নামি পেলাই এতিয়া ন' এণ্ট্ৰি লগাই থৈছে। চ' খোজকাঢ়ি যাব লাগিব অলপ দূৰ, বৰষুণো দি আছে। চাওক নামে গাড়ীয়ে গাড়ী, পূৰা এক্সাম কেণ্ডিডেটছ লৈ আহি পূৰা গাড়ী পূৰা ৰাস্তা কিনাৰে কিনাৰে পাৰ্কিং কৰি দিছে। আমি ইমান দূৰ সোমাব নোৱাৰিলোঁ গাড়ী লৈ, কাৰণ ফুল হৈ গ'ল গাড়ী পাৰ্কিং, সেইকাৰণে আগত ন' এণ্ট্ৰি লগাই দিলোঁ। এইটো এটা নিটৰ চেণ্টাৰ হয়, ইয়াতো চাওক পূৰা গাৰ্জেন ষ্টুডেণ্টৰ জুম। মই নেক্সট ইয়েৰবিলাকক কৈছোঁ যাতে অলপ সোনকালে আহে, তেতিয়া ভাল হ'ব। মই অলপ সোনকালে আহিছোঁ, 12টা বাজিছে। তো ফাইনেলি মই মোৰ চেণ্টাৰ পাই গ'লোহি। এইখন হ'ল মনোহৰি দেৱী কানৈ কলেজ, ডিব্ৰুগড়। আৰু ইয়াত এতিয়া পূৰা গাৰ্জেণ্টৰ ভিৰ, ওপৰচে বৰষুণ দি আছে, গোটেইখন লেপাথেপ পৰিস্থিতি হৈ আছে। চাওক নাবেই গাৰ্জেন, ষ্টুডেণ্টতকৈ গাৰ্জেন বহুতেই বেছি, বহুত বেছি। আৰু গাৰ্জেণ্টক ভিতৰলৈ সোমাবলৈ নাই দিয়া, ষ্টুডেণ্টক সোমাবলৈ দিছে। ভিতৰলৈ পেন চেন একো নিবলৈ দিয়া নাই। মোৰ নামটো চাই লওঁ, মই 15A ৰুমত পৰিছোঁ। আৰু এতিয়া কেমেৰা নিবলৈ নিদিয়ে, গাৰ্জেণ্টক কেমেৰা দি দিওঁ। আহি পেলাই কেনেকুৱা লাগিলে এক্সাম দি আপোনালোকক মই জনাই আছোঁ। পৰীক্ষা দি ওলালোঁ, এতিয়া আমি গৈ থাকোঁ। মানুহ পূৰা ভিৰ, গাড়ী ভিৰ, ঠিক আছে ব'লক। নিটৰ এক্সাম দিলোঁ, এক্সাম কেনেকুৱা হ'ল সেইটো ওপৰলৈহে জানে, ময়ো নাজানো। ভালকৈ নপঢ়ি পেলাই এক্সাম দিছিলোঁ, মাত্ৰ এটা এক্সপিৰিয়েঞ্চৰ বাবে দিছিলোঁ। আৰু এক্সাম হলত ভিতৰত পূৰা ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰা হৈছে। বাহিৰত গাৰ্জেনবিলাকে থোপ বান্ধি আছে, ছ'চিয়েল ডিষ্টেঞ্চিং ইমান মেইনটেইন কৰা নাই। ভিতৰত আমাক পেন নিবলৈ দিয়া নাই, তাত পেন দিছে, পানী বটল এটা দিছে, আৰু মাস্ক গ্ল'ভছ সেইবিলাকো দিছে। নিট এক্সামৰ লগতে জীৱনৰ এটা নতুন এক্সপিৰিয়েঞ্চ পালোঁ। লগতে কুৱেশ্যন পেপাৰখনৰ PDF মই লিংক ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। যদিও ভাগৰত আহি পাইছোঁ আৰু ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছোঁ কিবা এটা আপোনালোকে জানক বুলি। আজিলৈ সামৰিছোঁ ইয়াতে, ধন্যবাদ।